Pioli. Hello everyone, good morning. সকলোলৈকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এই ৰঙেৰে মানে ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱনবোৰ ৰঙেৰে উপচি পৰক সকলোৰে মনৰ আশাবোৰ আৰু ৰৈ যোৱা কামবোৰ কৰিম বুলি ভবা কামবোৰ একদম মানে ৰঙিল হৈ যাওক মানে সেইটোৱে আৰু তাৰপিছত আৰু মই এতিয়া অকমান গা পা ধুই মেলি আহিলো আৰু প্ৰথমতে কানাইক আমি অকমান ৰং দি ল'ব লাগিব ফাকুৱা তাৰ পিছত বেলেগক মই মানে সদায় আৰু মই অকমান প্ৰথমতে ভগৱান কানাই তাৰ পিছত বেলেগ বুলি ক'বলৈনো কি আৰু আজি আমাৰ বতৰটো ভাল নহয় একদম বৰষুণে দিছিল ৰাতিপুৱা আমাৰ ইয়াত মানে ডিগবৈত পিছে এতিয়া অকমান ফৰকাল কৰা যেন দেখিছো অলপ দয়া উপজি গৈছে নেকি সেই কাৰণে ফৰকাল কৰা নিচিনা দেখিছো কিন্তু আৰু ফাকুৱা বুলি ক'লে যে মোৰ মানে অল টাইম মোৰ ফেভৰিট জেগাটুকুৰা হৈছে বৰদোৱা মানে ইমান ভাল পাওঁ ইমান ভাল লাগে নহয় মানে ক'ব নোৱাৰি মানে সবৰে থাকে নহয় হেপি প্লেস মোৰো হেতু হেপি প্লেস মই ফাকুৱাত বৰদোৱালে যে এতিয়ালৈকে তিনিবাৰ গৈছো তিনিবাৰ ফাকুৱাত গৈছো দুবাৰ মই দিনত গৈছো দিনৰ পৰিবেশটো চাইছো মানে একদম তেতিয়া ভিডিও অৱশ্যে তেতিয়া মই ভিডিও কৰা নাছিলো দেই মানে ভিডিও বনোৱা ষ্টাৰ্ট কৰা নাছিলো সেই কাৰণে কেতিয়াবা সেই কাৰণে ভাবো এতিয়া যে ভিডিও চিডিওবোৰ কৰি থাকিলে নিজৰ কাৰণেও কেতিয়াবা হয় মেমৰি ফ্লেশবেক মানে অকমান উলিয়াই চালো ভাল লাগে তেনেকুৱা হয় বাৰ যি নহক মই ফাকুৱাত বৰদোৱালে এতিয়ালৈকে তিনিবাৰ গৈছো দুবাৰ দিনৰ পৰিবেশটো মই চাইছো মানে কেনেকুৱা লাগে কি কয় মানে উপভোগ কৰিছো মানে তাৰ পিছত এবাৰ ৰাতি গৈছো আৰু তাক যে একদম বৰদোৱাত পুৰা মানে কি কম যোনে গৈছেতো দেখিছে আৰু বৰপেটা আৰু বৰদোৱা অকমান মানে পৰিবেশটো অলপ বেলেগ হয় অকমান মই ভাবো মই পাইছো মানে অকমান মই মানে বৰপেটাও গৈছোতো সেই কাৰণে কৈছো ধৰ্মীয় জেগা কোনটো ভাল কোনটো বেয়া হেতু বুলি মই ক'বলৈ যোৱা নাই আকৌ দেই তাৰ কথাটো হ'ল কি সবৰে নিজৰ ভাল লগা বেয়া লগা থাকে ন মোৰ মানে বৰদোৱাত গৈ পেলাই বেছি ভাল লাগে দেই সেই কাৰণে কৈছো আৰু ৰাতিও গৈছো আৰু তাত মানে বহুত পুৰা যোনটো এৰিয়াটো আছে যে তাতে কিছুমানেতো হলিৰ দুদিন মানৰ আগৰ পৰাই গৈ পেলাই নিজৰ জেগাখিনি লৈ লয় আৰু তাতে বনোৱা খোৱা নাম গোৱা A to Z আৰু ফাকুৱা যেতিয়া শেষ হৈ যায় তাৰ পিছতহে তেওঁলোকে তালিটো বলা বান্ধি আকৌ ঘৰ মোৱা হয় এইখিনি চাই যে বিৰাট ভাল লাগে আমিও তেনেকে এবাৰ গৈছিলো ৰাতি গতিকে দিনৰ ৰাতি দুইটা পৰিবেশ মই এনজয় মানে উপভোগ কৰি আহিছো আৰু এবাৰ যাম বুলি ভাবি আছিলো কিন্তু ভবামতে নহয় ন কিবা কিবি ধেৰ থাকে আৰু অসুবিধা সেইকাৰণে নহল তথাপিও যাব লাগিব গলেতো বৰদোৱালে এপাক যাব লাগিব আকৌ মানে মনটোৱে বল বুলি কৈ আছে ন মনটোৱে বল বুলি কৈ আছে যেতিয়া যাবতো লাগিবই এবাৰ যাম আৰু যিহেতু সব আছে বৰদোৱা মানে নগাঁও ডিস্ট্ৰিক্টত বহুত আমাৰ ৰিলেটিভ আছে নিজৰ মানুহ আছে গতিকে নিজৰ মানুহৰ ঘৰলেতো গৈ থকা হয় আৰু গলেতো তালে যোৱা হয় আৰু যি নহওক বাৰু ফাকুৱা বুলি আৰম্ভ কৰি ভিডিওটো বহুত লেক কৰি দিলো সকলোলৈকে পুনৰবাৰ ফাকুৱাৰ শুভেচ্ছা জনালো আৰু মই মোৰ দিনটো আৰম্ভ কৰিলো আপোনালোকৰ সৈতে একেলগে এনেকে লগোৱা এনেকে এইফালে এনেকে লগোৱা এনেকে লগাই দিয়া এওঁ ঘূৰি ফুৰিছে দেখোন গুগল আকৌ মংগল সিং তাক আৰু নলগাবা দেই নলগাব কাৰণে বিস্কুট এটা ভাল লাগিছে নেকি তোমাৰ কালাৰ এইফালে চোৱা ফটো মাৰিব এইফালে ফটো মাৰি দিয়া ওচৰ নাই দুইটা ওচৰত এইফালে ওচৰ নাই কোনে উঠাই মোক নাই কোনো উঠা মই সেইকাৰণেতো কেতিয়া কেমেৰাত নুঠো নহয় মই কিবা এটা দিম তুমি এটা থাকা মই দিম লাগে মই ভাল বস্তু আনি দিম
কে চিঞৰা নাই যে হেপী হোলী বুলি চিঞৰ মাৰিলে ভাল লাগিব তোমাৰ কি হ'ল তোমাৰ আকৌ গা ধোৱালে আইটিকলো হেপী হোলী ইস ৰবা